ধুনুৰ লিখনিলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ কিছু মনৰ বাৰ্তা। সহজ সৰল মানুহবোৰ অলপ কিছু পালেই সুখী হয়, সেইবাবেই চাগে সিহঁতৰ কপালখন বহুত বেয়া। যেতিয়া মানুহে নতুন মানুহৰ সৈতে সম্পৰ্ক কৰে তেতিয়া পুৰণাবোৰক পাহৰি যায়। যেতিয়া নতুনবোৰে অন্তৰত আঘাত দিয়ে তেতিয়া পুনৰ পুৰণিবোৰক মনত পেলায়। বিশ্বাসৰ অভাৱত প্ৰায়বোৰ সম্পৰ্ক ভাঙি যায়। দুখ অশান্তিৰ বাবে কোনোবা মানুহ এজনক ভাল পোৱাৰ আগতে মানুহজন ভাল নে বেয়া জানি লোৱাটো অতি আৱশ্যক। বহুত টকা থাকিলেই ল'ৰা এজন ভাল নহ'বও পাৰে। মানুহ এজনক ভাল পোৱাৰ আগতে তেওঁ ধনী নে দুখীয়া সেইটো চোৱাতকৈ তেওঁৰ মনটো কিমান বিশাল, তাৰ চৰিত্ৰ কেনেকুৱা সেইটো ভালদৰে চাই ল'ব লাগে। ভিডিঅ'টো যদি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।